এই ভিডিঅ'টোত এতিয়া আমি দেখুৱাম হৰি মন্দিৰৰ মেইন গেটখনেৰে সোমাম আৰু এতিয়া ঠিক আছে আমি এতিয়া মন্দিৰৰ ভিতৰত যাম চাই থাকক ভিতৰত ধুনীয়াকৈ গোসাঁই চখাই সকলোখিনি দেখুৱাম আৰু কি দেখিলোঁ কি দেখা নাই এই মানুহৰ ভিৰ চাওক মানে মানুহ বাঢ়িছে অলপ আৰু এতিয়া যিহেতু ৰাতি হ'ল আৰু ঠিক আছে বাছ পুলিচ হাতৰ ৰখি বিৰক্তি লাগছে কিজানি যি নহওক ফটো উঠি আছে চাৰিওফালে মন্দিৰটো চাওক এইটো মেইন হৰি মন্দিৰটো আৰু আমাৰ আৰু এইবিলাক মূৰ্তিবিলাক ইয়াতে থোৱা আছে ধুনীয়াকৈ বিভিন্ন ধৰণৰ অৱতাৰবিলাক ভগৱানৰ অৱতাৰবিলাক ইয়াতে ধুনীয়াকৈ লিখি দিয়া আছে শ্ৰীকৃষ্ণৰ জন্ম তাৰোপৰি এইবিলাক লিখি দিয়া আছে এইবিলাক চাই লওক এইবিলাক ধুনীয়াকৈ দিয়া আছে ওপৰত লিখি দিয়া আছে এনেকৈ যাৰ এই চলি একদম চিটকে দিব যি নহওক এইবিলাক চাওক ওচৰৰ পৰা ইমান ধুনীয়াকৈ সজাই থৈছে এই গণেশটো চাওক কাৰেণ্টটো দিয়া আছে এইটো ফটো উঠোৱা যাব পাৰি কিন্তু আমি এতিয়া নাযাওঁ আৰু যি নহওক এইবিলাক চাওক চাই থাকক আৰু এইটো হ'ল হৰি মন্দিৰৰ মেইন একেবাৰে তলৰখিনি আৰু গ্ৰাউণ্ড ফ্ল'ৰটো মানে গ্ৰাউণ্ড ফ্ল'ৰতো এনেকৈ থোৱা আছে ভগৱানৰ মূৰ্তিবিলাক আৰু ইয়াতে লিখি দিয়া আছে সেই এটা ভাল মানে নিজে চাই ল'ব পাৰে কি মূৰ্তি দিয়া আছে আৰু আমাৰ মনোজে ধুনীয়াকৈ দেখাই আছে আপোনালোকক যিমানখিনি পাৰি তো চাই থাকক ভিডিঅ'টো আৰু মূৰ্তিবিলাক শেষ হোৱাৰ পিছত আৰু আমি বাকী বেলেগ বস্তুবিলাক দেখুৱাব চেষ্টা কৰিম এইবিলাক শ্ৰীকৃষ্ণৰ ক্ৰীড়া কিবাকিবি আৰু গোপিনীসকলৰ লগত আৰু এইটো চাওক এইবিলাক চাই লওক এইবিলাক ওপৰত লিখি দিয়া আছে ঠিক আছে এইবাৰ কেৱল ঠাইবিলাক অলপ চেঞ্জ কৰিছে কিন্তু মানে ধুনীয়া হৈছে ধুনীয়া আহল বহল হৈছে অন্ধাৰতে এইটো সৰ্বধনু এইবিলাক মানে লিখি দিয়া আছে আৰু তেনেকুৱা আৰু এই মূৰ্তি চাই কিনে আমি এতিয়া আহি আছোঁ লাহে আৰু এতিয়া আমি আহি পাম মেইন মণ্ডপটো মানে ৰাসৰ যিটো মেইন মণ্ডপ বা সেৱা কৰা যায় তালৈকে আৰু এতিয়া আমিও সেৱা কৰি ল'ব লাগিব আমি যিহেতু সোমাই এতিয়া সেৱা কৰি ল'ম ইয়াতে এইখিনিত অলপ ভিৰ হয় এতিয়া অলপ মানুহ কম আছে বাৰু এতিয়া আমাৰ মনোজে ধুনীয়াকৈ আপোনালোকক মই সেৱা কৰোঁ মানে মণ্ডপটো দেখাব এইটো মেইন মণ্ডপটো ঠিক আছে ইয়াতে আমি এতিয়া সেৱা কৰি ল'ম সেৱা কৰি আৰু বাকী বেলেগ ফালে যাম আৰু ঠিক আছে ইয়াতে সকলো সেৱা কৰিব আহিছে আজি অলপ মানুহ কম তথাপি কথা নাই ভালেই হ'ল মানুহ কম হ'লে মানে ধুনীয়াকৈ সেৱা কৰি যাব পাৰিম আৰু কথা লৈ ঠিক আছে তো এইখিনি হ'ল মণ্ডপটো আৰু এতিয়া আছে আমাৰ এইফালে দেখুৱাম এই গীটাৰটো অলপ দেখিছে নে নাই এইটো মণ্ডপটো চাই লওক আৰু একবাৰ তাৰে পিছত আপোনাৰ এতিয়া আমি যাম আমাৰ জুবিনদাৰ স্মৃতিত যিটো ধুনীয়াকৈ ইয়াতে গীটাৰ বনাই থৈছে আমি এতিয়া গীটাৰটো চাম এইটো গীটাৰ চাওক জুবিনদাৰ প্ৰতিমূৰ্তি বনাইছে সকলোৱে ফটো উঠি আছে আৰু কাষত আছে আমাৰ বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়া দেৱৰ তেখেতৰ প্ৰতিমূৰ্তিটো ধুনীয়াকৈ থোৱা আছে সকলোৱে ইয়াতে ফটো উঠি আছে চাওক আমিও একবাৰ কাষৰ পৰা জুবিনদাক চাই আহোঁ জুবিনদাৰ মূৰ্তিটো এইটো চাওক ইয়াতে ফটো উঠা মানুহৰ বহুত ভিৰ আৰু বহুত ডাঙৰ দিয়ক গীটাৰটো যদিও মানে ভিডিঅ'ত সৰু দেখা হৈছে এই মন্দিৰখিনি চাওকচোন পিছফালে আৰু এইখিনি হ'ল মানে আপোনাৰ এতিয়া ষ্টেজত আপোনাৰ মানে এই চলি আছে আৰু কি বুলি কয় ভাওনা চলি আছে ভগৱান কৃষ্ণৰ আমি কিছু টাইম ভাওনা চালোঁ আৰু এইখিনি আপোনালোকৰ মাজলৈ এৰিছোঁ আৰু ভাওনাখিনি ইমান ধুনীয়া হৈছে ন পৰিৱেশটো একদম চাই যাওক তাৰে পিছত আহিলোঁ এতিয়া আৰু কেইটামান মূৰ্তি চাব বাকী আছিল এই মূৰ্তিকেইটা চাই লওক এইবিলাক ওপৰত ধুনীয়াকৈ লিখি দিয়া আছে শ্ৰীকৃষ্ণৰ মিথিলাগমন বা কিবাকিবি যিখিনি আছিল আৰু তেওঁৰ যিমানখিনি সেই কৰিব পাৰি ইয়াতে দেখাই দিছে চাই লওক ধুনীয়াকৈ এইবিলাক আৰু মানে লাইটিঙৰ কাৰণে ইমান ধুনীয়া লগা হৈছে ন মূৰ্তিবিলাক একদম ধুনীয়া লগা হৈছে এইটো ভৃগু পৰীক্ষা আৰু তেনেকৈ লিখি দিয়া আছে এইবিলাক আৰু তলত ধুনীয়াকৈ শ্লোকবিলাক লিখি দিয়া আছে মহাভাৰতৰ শ্লোকবিলাক চাইছে আপোনালোকে চাব পাৰে ধুনীয়াকৈ আৰু এইবিলাক এৰি এতিয়া আমি আহিলোঁ মানে বজাৰৰ ফালে এইখন আৰু এখন বজাৰ আছে ইয়াতে লেডিছৰ বস্তুৱেই বেছি আছে দিয়ক লেডিছৰ বস্তুৱেই চাওকচোন চাৰিওফালে ইয়াতে মানে বিশেষকৈ আচাৰ কচমেটিক বস্তু আৰু কাপোৰ চাপোৰে বেছি আছে আমাৰ ইয়াতে কি আছে বিশেষ বেছি একো নাইতো তেনেকুৱা আৰু এইবিলাক চাই লওক সকলোতে পূৰা একদম ষ্টেচনাৰীত ভৰ্তি আৰু মানুহ এতিয়া অৱশ্যে কথা নাই মনোজক লৈছোঁ মনোজে এনেও ষ্টেচনাৰী বস্তু নাচাই ৰখিব লগা টেনশ্যন নাই তো
ধুনীয়াকৈ এইকাৰণে আহিব পাৰি যদি লেডিজ লগত থাকিলে বাপৰে বাপ এইখিনি জেগাত মানে এইখিনি পাৰ হওঁতে কিমান টাইম লাগিল ঠিক নাই আৰু লাহে 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 চাই 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 পাৰ হওঁতে কিমান টাইম লাগে ঠিক নাই আৰু তেনেকুৱা আমি এতিয়া ভিৰৰ মাজে মাজে ভিৰ কাটি কাটি আহি আছোঁ অলপ অলপকৈ সেইটো এইবিলাক কিবা কিবি এইবিলাক ওলমাই থৈছে চাই লওক কিছু মানুহ হৈছে এইখিনিতো আৰু লাহে লাহে মানুহৰ ভিৰটো বাঢ়ি যাই থাকিব আৰু আপোনাৰ চাই থাকক চব বস্তুবিলাক ধুনীয়াকৈ সজাই থোৱা আছে ঠিক আছে এইবিলাক আপোনাৰ কচমেটিক বস্তুৱেই দিয়ক বেছিভাগ আচাৰ কচমেটিক বস্তু আচাৰো সদায় কিমান লাগে আপোনাক কিমান মানে কেনেকুৱা ধৰণৰ আচাৰ লাগে যেনেকুৱা সেনেকুৱাই পাব এইটো চাওক আমাৰ জুবিন দাই যে পিন্ধিছিল যে মানে কাণত পিন্ধা এইটো খুব ভাইৰেল হৈ আছেতো এতিয়া আমাৰ মনোজকো কিনি দিওঁ নেকি এটা এইটো দাদা সুধিলোঁ কি দাম আৰু দাদাই ক'লে 200 টকা বোলে এইটোৰ দাম যি নহওক মনোজক সুধিছিলোঁ আৰু এটা চাউণ্ড ওলাই ধুনীয়া এইটো এটা ভাল লাগে মানে তলফালে কিবা পাম্প পৰিলে মানে এইটো চাউণ্ড আহে এটা ধুনীয়া এতিয়া মনোজক সেইকাৰণে সুধি আছোঁ মই লৈ নলয় বোলে তাক নালাগে চাউণ্ডটো মানে ভাল লাগে আৰু কিবা এটা যি নহওক আৰু এইটো লৈ নাযাওঁ ঘৰত ইমান সৰু বাচ্ছাও নাই পিন্ধা পিছত কেতিয়াবা ল'ম বাৰু ঠিক আছে বলক এতিয়া বাকীখিনি চাওঁ কি দেখা পাওঁ ওলাই যাওঁ ইয়াৰ পৰা দোকানীকেইটা কিজানি ভাবছে কিনো একো লোৱা চোৱা নাই এনে ঘূৰি আছে চাগে সেনেকৈ ভাবছে কিজানি কি ল'ম ইয়াতে গহনা ল'ব লাগিব আচাৰ ল'ব লাগিব আৰু বেলেগ একো নাই আমি ল'ব লগা তেনেকুৱা আৰু এনেকৈ আহি যি নহওক এতিয়া কথাটো হ'ল এইফালে আমি কিবা অলপ খাই লওঁ ৰ'ব মানে কিবা খাবৰ ইচ্ছা গৈছে কি খাব আৰু এইবিলাক চাওমিন খাব লাগিব চাওমিন ঘুগুনি যি পাওঁ আৰু তেনেকুৱা আৰু মনোজক সোধোঁ মনোজে কি খাই হাঁহৰ মাংস চাংস খাই যাব লাগিব এইখিনি খোৱা লোৱা হোৱাৰ পিছত এতিয়া আমি সোমালোঁ ইয়াতে ধুনীয়াকৈ চাওক ভাৰতৰ মেপখন ধুনীয়াকৈ বনাই থোৱা আছে ঠিক আছে ইয়াতে পৰ্বত পাহাৰ নদী সকলোবিলাক ইমান ধুনীয়াকৈ বনাই থৈছে মানে চাওকচোন আৰু নামবিলাক লিখি দিয়া আছে এইবিলাক জুবিনদাৰ মায়া মাথো মায়া কিবা কিবি এনেকৈ লিখি থোৱা আছে বিভিন্ন ধৰণৰ বস্তুবিলাক এতিয়া আমি পঢ়ি চোৱা নাই তেনেকুৱা আৰু এইবিলাক চাই লওক এইবিলাক ধুনীয়াকৈ সজাই থোৱা আছে নলবাৰীৰ ৰাস্তাত আহিব আৰু দেখাই পাব ধুনীয়াকৈ সকলোখিনি ধুনীয়াকৈ মানে ইহঁত মানে ডেক'ৰেশ্যন কৰি ইয়াতে মানে থৈ দিয়াই আছে ঠিক আছে আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাম আহক বস্তুটো চাই লওক এই শিলচটা দেখিছে না মানে কাছৰ এইটোৰ ভিতৰত পানী চাওক শিলচটা উপঙি আছে এই শিলচটাৰে বোলে মানে ৰামসেতু বনাইছিল বোলে এনেকুৱা মানে এই শিলেৰে যিটো শিল পানীত উপঙি থকা শিল আৰু যি নহওক এনেকৈ আমি চাই মেলি ইয়াৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু বহি লওঁ আৰু কিবা কিবি অলপ খালোঁ খোৱাখিনি দেখা নাই বাৰু খাই লৈ এতিয়া আৰু লাহে লাহে আৰু ওলালোঁ আমি আৰু এতিয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ থেংক ইউ